আপুনি 1 মিনিট ঘৰত নাথাকে ৰ দি আছো আজি উঠিলি উঠিলি উঠ 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 অকল পানী খেলি থাক তহঁতে স্কুল বন্ধ হল বুলি তহঁতে পঢ়াই বাদ দি দিলি যে কিমান নকাখিনিকে পঢ়াখিনিয়ে পঢ়ি থাকিম নপঢ়াখিনি পঢ়িবি আকৌ জানিলেহে পঢ়িম আজিলৈকে তহঁতে নিজে নিজে পঢ়িব জনা হোৱাই নাই নে নিজে পঢ়িব নাজানা সেজানো লোকৰ ককা কথা কৈ নিবি মানে ইংলিছ অংগবোৰ বৰ টান নাজানিলে পঢ়িব নোৱাৰি মোৰ আকৰি মায়ে অকল প কথা জানে পঢ়াই দিবতো নাজানো সেইকাৰণে কৈছো তহঁতে নিজে নিজে ভালকৈ পঢ়ি ল মোক কোৱা নিচিনাকে তহঁতৰ ল'ৰা ছোৱালী এদিন তহঁতক গালি দিব সমীৰ মাকে পঢ়া শুনা সেইকাৰণে সমীৰে ফাৰ্ষ্ট যায় অ মামা যোৱা না সমীৰ মাকক মোকো পঢ়াই দিব কোৱা পইচা বিচাৰিব নেকি লকডাউনত বাপেৰে ঘৰখনকে চলাব পৰা নাই তহঁতৰ টিউচনৰ পইচা ক'ৰ পৰা দিব যা তেতিয়াহ'লে মোক একো কৈ নাথাকিবি অ ৰীতা ৰীতা অ ৰিংকু আহিলা আহাচোন বহা বহাচোন অলপ অ হ'ব পিছে কি বুলিনো ভাবি আমাৰ ঘৰলৈ আহিলা আজি কি বুলিনো কম ভাবিয়ে পোৱা নাই কোৱা আকৌ লকডাউনত ঘৰখন বাপেকে চলাবই পৰা নাই স্কুলো বন্ধ ছোৱালী কিজনীয়ে কি পঢ়িছে কি নপঢ়িছে ভগৱানেহে জানে আৰু তাকে কি দিনকাল আহিলে জানো ময়ো পঢ়া শুনা নকৰিলো নহয় ল'ৰা কিজনী ভৱিষ্যত কি হ'ব জানো দেখাই দিওঁতাও মানুহ নাই তুমি বেয়া নোপোৱা যদি মোৰ ছোৱালী দুজনী চাই দিব পাৰিবা নেকি কিয় বেয়া পাম শিক্ষা ললো যেতিয়া সেই শিক্ষা বিলাব নোৱাৰিলে শিক্ষা লোৱাৰ অৰ্থ কি থাকিল আবেলি পৰত মই এনেই থাকো আজি পঠাই দিবা কি বুলি যে ধন্যবাদ দিম তোমাক মই ভাবিয়ে পোৱা নাই আবেলি মই ছোৱালী কেইজনী পঠাই দিম ঠিক আছে এতিয়া যাওঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ